ECDC Day campaign being launched by the Kokrajhar District Administration. So the purpose of this campaign is we are trying to reach to the people. We are trying to reach to the last mile. So as our honorable CM always says that অফিসত বহিতো কাম নহ'ব, মানুহৰ মাজত যাব লাগিব, তেতিয়াহে আচল সমস্যাটো গম পাব। ঠিক আছে, যেনেকৈ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও বহুত সময়ত কৈ থাকে, আমাৰ অনাৰেবল CM বিশেষ গুৰুত্ব দিয়ে যে মানে মানুহৰ মাজত যাব লাগিব। তো সেইকাৰণে তেখেতৰ ডাইৰেকশ্যন মতে আমি এটা কেম্পেইন লৈছোঁ। সো প্ৰত্যেক থাৰ্সডে আমার 10টা টিম 10টা বেলেগ বেলেগ BCDCত এটা নিশ্চিত ঠাই ঠিক কৰা হৈছে, তাত যাব, তাত বহিব, গোটেই দিন বহিব। মানুহৰ যি সমস্যা আছে, যি সমস্যা আছে সেইটো আমাক জনাব লাগে। মানুহক তাত আই গ্ৰিভান্স নিজৰ এড্ৰেছ ৰেজিষ্টাৰ কৰাব লাগে, আৰু আমি চেষ্টা কৰিম যে 8 দিন ভিতৰত আমি এইটো গ্ৰিভান্সটো এড্ৰেছ কৰি মানুহৰ মানে কমপ্লেইনটো নাইকিয়া কৰি দিম। কেতিয়াবা এনেকুৱা হ'ব পাৰে যে কেতিয়াবা কমপ্লেইন এনেকুৱা থাকে যে 8 দিন ভিতৰত নাইকিয়া হ'ব নোৱাৰে, কাৰণ যদি কোনোবা 1 কিলোমিটাৰ ৰোড ভাঙা হৈছে এইটোতো 8 দিন ভিতৰত নহ'ব। তথাপিও এনেকুৱা কমপ্লেইন দিব পাৰে, তথাপিও এইটো কমপ্লেইন অলপ টাইম ল'ব। কিন্তু এনেকৈ কমপ্লেইন যে FCS মানে চাউলটো কম পাইছে, যিমান পাব লাগে PSOপৰ পৰা পোৱা নাই, নল কানেকশ্যন দিছে কিন্তু পানী ওলোৱা নাই, কিবা বিজলী কানেকশ্যনৰ প্ৰব্লেম পাইছে, বিলটো বেছি আহিছে, বা কিবা এনেকুৱা প্ৰব্লেম আছে যে কোনোবা স্কুলত পঢ়া শুনাটো ভালকৈ হোৱা নাই, আংগনবাড়ী টাইমত খোলা নাই, স্কুল টাইমত খোলা নাই, বা আপোনাৰ মেডিকেল চেণ্টাৰত ডক্টৰ নাহে বা ডক্টৰ টাইমত নবহে, এইবিলাক যিমানখিনি কমপ্লেইন আছে মানুহে আহিব পাৰে আৰু আহি পাছত আমাক জনাব পাৰে। সো আমাৰ প্ৰথম BCDC ডেটো অহা থাৰ্সডে কিমান তাৰিখ আছে 24th অফ আমাৰ যে আগষ্ট হ'ব, তাত তেতিয়া হ'ব। আমি 10টাকে BCDC অহা থাৰ্সডে কাৰণে চিনাকি কৰি লৈছোঁ। এইটো ফেচবুকত দিয়া হৈছে, আমি টুইটাৰতো দি দিম, আৰু যদি কিবা আপোনাৰ প্ৰশ্ন আছে আপুনি সুধিব পাৰে। হ্যাঁ, তো বাই অক্টোবৰ 10th আমি চেষ্টা কৰিম যে গোটেই BCDCটো আমাৰ কভাৰ হৈ যায়। কেতিয়াবা কি হয় যে থাৰ্সডে আমি ধৰিছোঁ, কিন্তু থাৰ্সডেত কোনোবা VIP প্ৰগ্ৰাম আহি গ'ল, তো আমাক পিছুৱাবলগীয়া হ'ব। কিন্তু এনেকুৱা যদি আমি কৰিম, আমি আগতকৈ জনাই দিম শেডিউলটো। আমি আগতকৈ 2 দিন বা 3 দিন আগতে কেম্পেইন আপুনি মানে আমাৰ ফেচবুক পেজত আপুনি গোটেইকেইটা শেডিউলটো ক'ত যাম, ক'ত বহিম আৰু কেতিয়া যাম, এইটো 2 দিন 3 দিন আগতে আপুনি পাই যাব। ৰিটেন দিলে ভাল, নহ'লে আমাৰ মানুহ থাকিব তাত ৰেজিষ্টাৰ কৰিবলৈ, কিন্তু ৰিটেন দিলে ভাল। কাৰণ যেহেতু মানুহ বহুত থাকিব আৰু এজনে গ্ৰেড 3 ষ্টাফ থাকিব, তাততো গোটেইকেইটাতো লিখিব নোৱাৰিব, শ্বৰ্টকৈ আমি লিখিও লওঁ, কিন্তু ৰিটেন দিলে ভাল, এইটো ৰেকৰ্ড এটা থাকি যাব। বেলেগ জিলাতো মই গম পোৱা নাই, কিন্তু আমাৰ যে অনাৰেবল CMৰ ডাইৰেকশ্যন মতে যে আমাক মানুহৰ মাজত যাব লাগে, সেইটো কাৰণে আমি চেষ্টা কৰিছোঁ যে এবাৰ এটলিষ্ট আমি অক্টোবৰলৈকে ঘূৰি আহিম, কেনেকুৱা ৰেছপন্স পাইছোঁ, কেনেকুৱা আমি এড্ৰেছ কৰিব পাৰিছোঁ, এইটো আমি আকৌ এটা ৰিভিউ কৰিম অক্টোবৰ পাছত, তাৰপাছত ছেকেণ্ড ৰাউণ্ড কাৰণে ডিচাইড কৰিম। এতিয়া কিন্তু আমাৰ টাৰ্গেট যে এটলিষ্ট এবাৰ আমি গোটেইকেইটা BCDCত এবাৰ ঘূৰি আহোঁ। এজন ADC থাকিব, এজন এছিষ্টেণ্ট কমিশ্যনাৰ থাকিব, আৰু এজন গ্ৰেড 3 ষ্টাফ, এজন গ্ৰেড 4 ষ্টাফ। যেহেতু আমাৰ ADC ৰেংকৰ অফিচাৰ ইমান নাই, তো ক'ৰবাত 2জন এছিষ্টেণ্ট কমিশ্যনাৰো যাব পাৰে। 2জন অফিচাৰ যাব, এটলিষ্ট 2জন অফিচাৰ। হ্যাঁ 24ত BCDC ডে, য়েছ BCDC ডে 24th। আমি কোনটো লৈছোঁ, সৰলপাৰা BCDC, অন্থাইবালি BCDC, এইটো হ'ল দোটমা ব্লকৰ। কোকৰাঝাৰ ব্লকৰ লৈছোঁ আমি টিটাগুৰি, বৰুৱাপাৰা, চিমাল টাপু এণ্ড মটকাই গাঁও। কাচুগাঁও ব্লকৰ লৈছোঁ অন্থাইবাৰী, বিনয়কাঠা এণ্ড গোৱাবাৰী। গোলকগঞ্জ ব্লকৰ লৈছোঁ আমি মাৰচুলি ঝোৰা, গোসাইগাঁও ব্লকৰ হৰুবিল, ধাউলিগিৰি এণ্ড চেৰফাংগুৰি। মহামায়া ব্লকৰ আমি মহামায়া। ভেন্যুটো ইয়াত দিয়া হৈছে। ক'ৰবাত আমি এনেকৈ কৰিছোঁ যে 2টা BCDC একেবাৰে ওচৰত আছে, তো কোনোবা এটা মাজত জেগা চিলেক্ট কৰি যেনেকৈ 2টা BCDCও মানে এটা টিম কভাৰ কৰিব পাৰিব।
कारण आमार ऑफिसर तो लिमिटेड आछे तो आमी बिचारिছোঁ जे मैक्सिमाम BCDCत आमी सोनकाले गई पाওঁ तो हेतु आह्वान कारणे আজি आमी प्रेस आपनाक मातिছোঁ जे आपुनी एटु जे आमार कैम्पेनर कथा जे आछे तेतियाहे सफल हब जेतिया मानुहे गम पाब जे एजन ऑफिसर बा एजन बेखिया गराकी आहिছে मानुहे गम नापाब आमी खाली तात बहिले एकु लाभ নাই आपनाक लोকক आह्वान जनाइছোঁ जिमान आमार पॉलिटिकल रिप्रेजेंटेटिव आछे सोशल वर्कर्स आछे जिमान गोटे राइजक मैं आह्वान जनाइছোঁ जे एटु कैम्पेन सफल करूँ कारण हेतु आपुनार कारणे कैम्पेन आछे आपुनार ग्रीवांस रिड्रेस कारणे कैम्पेन आछे हेतु आह्वान जनाइছোঁ जे आहक निजर रेजिस्टार करक ग्रीवांसटो और एबार चाই लওক जे आमी करिब पारिছোঁ ने पारा নাই एबार आमाक एटा माने कि चान्स देब लागे जे आमी करिब पारिছোঁ जदि तेतिया आकु ट्रास्ट बाढ़िब और आकु एटु चलि থাকিব इतिमध्ये डीसी सारे সকলোখিনি কথা কৈ দিছে আপোনালোকক কোকৰাঝাৰ জিলাত 137 টা VCDCs আছে সো আমি গুটি 137 টা VCDCs আমি কভাৰ কৰিম অগষ্টৰ পৰা যেটোকে অলৰেডি জনাইছে সাৰে 24th অগষ্টৰ পৰা আমি স্টাৰ্ট কৰিম টিল 11th অফ অক্টোবৰত আমি গুটিখিনি হেড কৰিম আৰু লগতে গুটিকিটা ব্লকও ইয়াতে আমি কভাৰ কৰিম সো যাৰ যেনেকুৱা ধৰণৰ সমস্যা আছে আমাৰ ফেসবুক পেজত আৰু টুইটাৰ হ্যান্ডেলত গুটিখিনি ইনফৰমেশনস দিয়া যাব যে কোনটো থাৰ্সডে কোনটো VCDCত কোনটো লোকেশনত আমি হে মিটিংখিনি পাতিম আৰু একৰ্ডিংলি ৰাইজে আমাৰ তালে আহিব পাৰে সো সেইখিনি ক'বলৈ বিচাৰিছো क'क्राझार आरो चिरां जिल्लानि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां एबसुनि हेफाजाब होनायजों फैगौ 23 आगस्ट 2023 इङाव क'क्राझार सरकारि फरायसालिमायाव फुंबिलिनि 6 रिंगानिफ्राय मोनाबिलिनि 4 रिंगासिम सा सानजा भारतनि गोजामसिन गभ आयुर्वेदिक कलेज एन्ड हस्पिटाला देहा मेडिकेल चेकआपजों लोगोसे सांग्रांथि मेल खुंफुनाय जागोन बे देहा मेडिकेल चेकआपजों लोगोसे सांग्रांथि मेलाव गासै सा 26 गुबुन गुबुन बिफाननि रोंगौथि गोनां स्पेशलिस्ट डक्टरफ्रा बे हाबाफारियाव बाहागो लागोन बेनिखायनो गोसो गुदुं रायजो राजा बिथांमोना बै सानखालि थिखानाय जायगा आरो समाव नुजाथिफैना गावनि सावस्रिखौ बेसेन नाङालासिनो नायफैनो हागोन